Hello everyone, welcome to my YouTube channel. Today we will do some translation. So আজি introductory it আৰু দিয়াৰ ব্যৱহাৰ হোৱা কিছুমান বাক্যৰ ইংৰাজীলৈ অনুবাদ কৰিম. So এক নম্বৰত আছে আজি ৰবিবাৰ. It is Sunday today. বা today is Sunday. দুই ধৰণে শুদ্ধ. দুই নম্বৰত আছে আজি বন্ধৰ দিন. It is holiday today. বা today is holiday. দুই ধৰণে ক'ব পাৰি. আজি বৰ গৰম. It is very hot today. আজি বৰ ঠাণ্ডা. It is very cold today. এতিয়া ৰ'দ দি আছে. It is shining now. The sun is shining now. দুই ধৰণে ক'ব পাৰি. এতিয়া বৰষুণ দি আছে. It is raining now. ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে. It has been raining since morning. এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স has been বহাব লাগে. It has been raining since morning. যে এতিয়া আমি ইন্ট্ৰোডাক্টৰি দিয়াৰ ব্যৱহাৰ কৰি কিছুমান বাক্য ইংৰাজীলৈ অনুবাদ কৰিম. আমাৰ বিদ্যালয়ৰ সন্মুখত এখন বাগিচা আছে. There is a garden in front of our school. আমাৰ গাঁৱত এটা পুথিভঁৰাল আছে. There is a library in our village. গুৱাহাটীত এখন চিৰিয়াখানা আছে. There is a zoo in Guwahati. গছডালত বহুত চৰাই আছে. There are many birds on the tree. এনেধৰণে দিয়াৰ ব্যৱহাৰ কৰি তোমালোকে নিজে বাক্য সাজিব পাৰিবা কিছুমান. ৰামধেনুত 7টা ৰং আছে. There are 7 colors in a rainbow. এসপ্তাহত 7 দিন. There are 7 days in a week. So এনেধৰণে দিয়াৰ ব্যৱহাৰ কৰি আমি বহুতো বাক্য সাজিব পাৰোঁ. যেনে তাত এটা হৰিণা আছে. There is a deer. যে আমাৰ ঘৰত এটা পুখুৰী আছে. আমাৰ এটা পুখুৰী আছে. এটো we have a pond এনেকৈ হ'ব অৱশ্যে. দিয়াৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ বাক্য সাজিব পাৰে. আমাৰ গাঁৱত এটা পুথিভঁৰাল আছে. There is a library in our village. ধন্যবাদ.